हेलो फ्रेंड्स की खबर आपनालोकर मोरतो बहुते ভাল आपनालोकर की खबर मुक जनाबसुन पुनरबार नतुन एटा भिडिओर सৈতে आपनालोকক वेलकाम करिसु जदि मोर फेसबुक पेजत चाइ आछे तेन्ते फेसबुक पेजলৈ वेलकाम करिसु आरु जदि यूट्यूब चेनेलत चाइ आछे तेन्ते यूट्यूब चेनेलলৈ आपनालोকক बहुत बहुत वेलकाम करिसु एटी आमी যাব ওলাইছো মৃত্যুঞ্জয় মন্দিৰ ভাবিছিলু মৰ্নিংতে যাম মৰ্নিংত মহাদেৱে নিনিলে একু নাই ইভিনিংত তেখেতে মিলালে এটি আমি গৈ আছো মৃত্যুঞ্জয় মন্দিৰ শাওন মাহৰ প্ৰথমটো সোমবাৰ গতিকে আমি কি কৰিছো মৃত্যুঞ্জয় মন্দিৰলৈ গৈ আছো ৰাতিৰ পৰিবেশটো চাওকচোন ইমান ধুনিয়া মৃত্যুঞ্জয় মন্দিৰৰ বিষয়েনো কি কম আপোনালোক সকলোৱে জানেই এটা নগাঁৱৰ এটা বিখ্যাত মন্দিৰ অকল নগাঁৱৰে নহয় এছিয়াৰ ভিতৰত এটা বিখ্যাত বিগেষ্ট শিৱলিংগ হয় আপোনালোক সকলোৱে জানে তাৰ মাজতে কওঁ চাওকচোন এবাৰ ৰাতিৰ পৰিবেশটো বৰ ভাল লাগে ন তাতে যদি আকাশত কেইটামান তৰা থাকে আৰু ভাল লাগে আজি পিছে মোৰ লাগ বেয়া তৰাকেইটা দেখা নাপালো মই সদায় তৰাকেইটা বিচাৰি যাওঁ ৰাতি যেতিয়াই জাৰ্নি কৰো মই তৰা আৰু জুনটুকটো মই বিচাৰোৱে কাৰণ মই বহুত ভাল পাওঁ ৰাতিৰ আকাশত যেতিয়া জুন আৰু তৰাকেইটা থাকে মই বিৰাট ভাল পাওঁ আপোনালোকৰ ভাল লাগে নে জনাবচোন লাহে লাহে আগবাঢ়ি আছো মৃত্যুঞ্জয় মন্দিৰৰ দিশে ৱৰ্ল্ডৰ বিগেষ্ট শিৱলিংগ হয় এটা গাঁৱলীয়া পৰিবেশৰ মাজত এই মন্দিৰটো বিখ্যাত সকলোৱে জানেই আৰু এই মন্দিৰটো গুৰু শুক্ৰাচাৰ্যই বহু হাজাৰ বছৰ আগতে ইয়াত মৃত্যুঞ্জয় যজ্ঞ মানে মৃত্যুঞ্জয় পূজা কৰিছিল আৰু শিৱলিংগ প্ৰতিষ্ঠা কৰি পূজা কৰিছিল সেই শিৱলিংগৰ ওপৰতে কি কৰিছে তেখেতসকলে আকৌ নতুনকৈ মানে ভাল ডাঙৰকৈ আৰু মন্দিৰ স্থাপন কৰি দিলে মানে গুৰু শুক্ৰাচাৰ্যই আজিৰ পৰা বহু হাজাৰ বছৰ আগতে কি কৰিছিলে মহা মৃত্যুঞ্জয় যজ্ঞ পাতিছিলে যজ্ঞটো যতে ততে পাতা নহয় সকলোৱে গম জানে যজ্ঞৰ মহত্ব কিমান সকলোৱে জানে এই যজ্ঞটো এটা এনাৰ্জি হয় আৰু এই এনাৰ্জিটো যতে ততে পোৱা নাযায় ভাৰতৰ মাত্ৰ 3 ঠাইতে এইটো এনাৰ্জি পোৱা গৈছিল য'ত মহামৃত্যুঞ্জয় যজ্ঞ পতা সম্ভৱ আৰু ইয়াতো সেই এনাৰ্জি পোৱা গৈছিল আৰু ইয়াক উদ্ধাৰ কৰিছিল আচাৰ্য শ্ৰী শ্ৰী ভৃগুগিৰি মহাৰাজা দেৱে ইয়াত যে যজ্ঞ পাতিছিল তাৰ প্ৰমাণ হিচাপে কিছুমান বস্তু পোৱা গৈছিল আপোনালোকে গম পায়ে চাগে আৰু কি হৈছিল যেতিয়া 37 ফুট তলৰ পৰা উলিয়াইছিল মানে যেতিয়া মন্দিৰটো স্থাপন কৰিবৰ বাবে যোগাৰ কৰিছিল তেতিয়া 37 ফুট তলৰ পৰা কিছুমান বস্তু ওলাইছিলে যেনে শিলিখা গ্ৰেনাইট পাথৰ ধুনা যজ্ঞৰ ভস্ম ইত্যাদি ইয়াৰ পৰা প্ৰমাণ হৈছিল যে ইয়াত মৃত্যুঞ্জয় যজ্ঞ হৈছিল এইখিনিতো মৃত্যুঞ্জয় মানে যজ্ঞ পাতিবৰ কাৰণে প্ৰয়োজন হয় ন যিখিনি বস্তু পাইছে সেইখিনি মৃত্যুঞ্জয় যজ্ঞৰ বস্তু মানে যজ্ঞৰে বস্তু হয় আৰু এই যজ্ঞটো মৃত্যুঞ্জয়টো এটা কি হয় বিদ্যা হয় আৰু মৃত্যুঞ্জয় যজ্ঞ ভাৰতৰ মাত্ৰ 3 ঠাইতে কৰা হয় তাৰে এঠাই হৈছে আমাৰ নগাঁৱত অৱস্থিত মৃত্যুঞ্জয় মন্দিৰ তাতহে কি কৰা যায় মৃত্যুঞ্জয় যজ্ঞ পতা যায় আৰু দুঠাইত আছে তম্বুকেশ্বৰ আৰু খেচিপেৰি এনেকে যিটো কাঞ্চনজংঘাৰ নামনিত আছে এনেকে 3 ঠাইত ভাৰতৰ মাত্ৰ 3 ঠাইতে মানে মহামৃত্যুঞ্জয় যজ্ঞ পাতা হয় এতিয়া আমি মৃত্যুঞ্জয় মন্দিৰৰ পথত মানে মৃত্যুঞ্জয় মন্দিৰৰ দিশে আগবাঢ়ি আছো মৃত্যুঞ্জয় মন্দিৰ চাওকচোন ৰেষ্টুৰেণ্ট হৈছে মানে ডেভেলপ কৰিছে জেগাখিনি বহুত ঠাইখিনি ডেভেলপ কৰিছে ইয়াত চাৰিওফালে লাইটিং কৰিছে ডেকোৰেশ্যন বহুত ভাল লাগিছে দুখন ৰেষ্টুৰেণ্ট দেখা পালো বাকি দোকান আছে চাওকচোন পৰিৱেশটো বৰ ভাল লাগে ন এনেও মন্দিৰৰ পৰিৱেশটো ভালেই লাগে তেতে লাইটিং ডেকোৰেশ্যন যেতিয়া কৰি দিয়ে বহুত ভাল লাগে এখন ৰেষ্টুৰেণ্ট এয়া হৈছে দোকান চাৰিওফালে দুয়োফালে পথৰ দুয়োফালে কি হৈছে দোকানে ভৰ্তি হৈ আছে দোকানবিলাক দেখিলে ভয়ো লাগে কাৰণ ল'ৰা ছোৱালী যেতিয়া লগত আহে খৰচৰ মাত্ৰা বাঢ়ি যায় কৃপণ বুলি নাভাবিব দেই
মাত্ৰ কৈছোঁহে ভয় লাগি যায়, যি দেখে তাকেই লাগে যে। আৰু ল'ৰা ছোৱালীক যেতিয়াই দেখে দোকানীবোৰে কি কৰে, দাম বেছি কৰি দিয়ে। জানেই তেহেঁত কেনেকুৱা, যিটো লাগ বুলি কয় লাগিবই আৰু। এয়া হৈছে আমি ফাইনেলি আমি আহি পাইছোঁহি মৃত্যুঞ্জয় মন্দিৰ। অলপ আগুৱাই গ'লোঁ গাড়ীখন পাৰ্কিং কৰিবৰ কাৰণে। আৰু লৈ ল'লোঁ ধূপ ধূনা প্ৰসাদ। এতিয়া গৈ আছোঁ চাকি বন্তি দিবৰ কাৰণে। মেইন মন্দিৰ ভাগত যিহেতু চাকি বন্তি জ্বলাব নিদিয়ে, গতিকে আমি চাকি বন্তি জ্বলাই পিছত মেইন মন্দিৰ ভাগত প্ৰৱেশ কৰিম। এয়া হৈছে মা আৰু আমাৰ হিৰো খোজকাঢ়ি যাব নোৱাৰে, ভৰিটো বিষাই গৈছে বোলে, কোচত উঠিয়ে ল'লে। আৰু ভালেই হৈছে বাৰু, এইখিনি জেগাকণ অকণ পিছল আছিলে, বৰষুণ দি আছিলে, পিছল হৈ আছে। আৰু এয়া মই মহাৰাণী গৈ আছোঁ। মই লাহে লাহে খোজকাঢ়িব নোৱাৰোঁ, স্পীডতেই যাওঁ সেইকাৰণে। অকণমান গেপ পালোঁ, সোমায়ে গ'লোঁ। মানুহজন ৰখি আছিলে, মই যাব লওঁতে তেখেত আগবাঢ়ি গ'ল। একো নাই বাৰু, মই পিছে পিছে গ'লোঁ। মানুহ চাওকচোন বন্তি লগোৱা। চাকি বন্তি সকলোৱে জ্বলাই আছে। এইগৰাকী মই মহাৰাণী চাকি বন্তি জ্বলাই আছোঁ। এইগৰাকীয়ে সেইগৰাকী মই মহাৰাণী দেই, চাকি বন্তি জ্বলাই আছোঁ যে। পিছলৈ বা কাক কি ক'লোঁ নাজানো আৰু পাই। ফাইনেলি সেৱা কৰি ওলাই আহিলোঁ আমি। এতিয়া গৈছোঁ মেইন মন্দিৰ ভাগত। মানুহৰ সমাগম চাওকচোন, ইমানো ভিৰ নাই, ভাল লাগিছে। সকলো চেলফি লোৱাত ব্যস্ত, ৰ'বা নল'ব। শেষত ময়ো উঠিম, চাবচোন দেই। এতিয়া গৈ আছোঁ মেইন মন্দিৰ ভাগলৈ প্ৰসাদ দিবৰ কাৰণে। আগে আগে গৈ আছে মা আৰু আমাৰ হিৰো, পিছে পিছে মই অকণমান চান্স পালে আগবাঢ়িব বিচাৰোঁ। আকৌ আমাৰ হিৰো নামি ল'লে, ষ্টেপকেইটা দেখা পায়, কৈছে ষ্টেপ হেনো সি নিজেই বগাই যাব। বাৰু হাত ভৰি নিবিষালেই হ'ল। গৈ আছে দেখোন নিজে নিজে। ভালেই পায় এনেও ষ্টেপ বগাই, ঘৰতো ষ্টেপ বগাই থাকে। মা লাহে লাহে যাবা। ফাইনেলি পালোহি মেইন মন্দিৰ ভাগ। আৰু আগে আগে মা গৈছে। এয়া হৈছে বাহিৰৰ পৰিৱেশ, চাওকচোন মৃত্যুঞ্জয় মন্দিৰৰ বাহিৰৰ পৰিৱেশ। ইমান ভাল লাগে, পাৰ চৰাইকেইটা ইমান ধুনীয়াকৈ শুই আছে, দেখিয়ে মৰম লাগি গৈছে পাই। সকলোৱে যে ছেফটি জেগা বিচাৰে, জীৱ জন্তু হ'লে কি হ'ব, তেওঁলোকেও কি বিচাৰিছে, নিজৰ ছেফটি জেগা কৰি লৈছে। ৰাতি হৈছে যিহেতু নিজৰ বাহত সোমাই গৈছে। এয়া বাহিৰৰ পৰিৱেশ, ইমান ধুনীয়া। ফাইনেলি এইটো হৈ গৈছে, বনাই হৈ গৈছে। চাওকচোন ইমান ধুনীয়া বাহিৰৰ পৰিৱেশ। দূৰৰ পৰা অকণমান লৈ ল'লোঁ, দূৰৰ পৰা অকণমান ক্লিপ এটা লৈ লৈছোঁ। য়েছ, বাহিৰৰ পৰিৱেশ। মানুহ আহিয়ে আছে, কিন্তু আমি ৰিটাৰ্ণ হ'ব লৈছোঁ। একপি ফটো উঠি ল'লোঁ আমাৰ হিৰোৰ লগত। এয়া মৰম আকৌ আমাৰ হিৰোৰ মাকৰ প্ৰতি।
নাই অকলে এটা পোষ্ট দিহে এৰিব। এয়া মোৰ মিষ্টাৰ। এয়া আকৌ মই মহাৰাণী, ময়ো ফটো উঠি ল'লোঁ, মইনো কিয় নুঠিম বাৰু। এয়া মিষ্টাৰ আৰু মই। ভিডিঅ'টো কেনে পালে জনাবচোন। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। এয়াও মই মহাৰাণী, মা আৰু আমাৰ হিৰো। তেন্তে আজিলৈ বাই বাই, পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে।